ধূপধাৰাত চাঞ্চল্য, কিন্তু কিয়? সবিশেষ প্ৰত্যক্ষ কৰক আমাৰ এই প্ৰতিবেদনত। এটি চাঞ্চল্যকৰ খবৰ। আনহাতে এগৰাকী মাতৃৰ কাতৰ আহ্বান যে তেওঁৰ কন্যাক বিচাৰি দিব লাগে। এক নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে। গোৱালপাৰা জিলাৰ ধূপধাৰাৰ আৰক্ষী থানাৰ অন্তৰ্গত হাচিবৰীত বিগত 30 জুলাইৰ পৰা 5 দিন ধৰি গাঁওখনৰ ইউছুফ আলী আৰু আমিনা বিবিৰ 17 বছৰীয়া কন্যা ছামিয়াৰা বেগম নিৰুদ্দিষ্ট হৈ আছে। ঘটনাৰ বিৱৰণী মতে উক্ত দিনা আবেলি 2 মান বজাত ঘৰৰ কাষৰ পথাৰৰ পৰা পোহনীয়া গৰুজনী আনিবলৈ গৈছিল ছামিয়াৰাই আৰু সেই সময়ৰ পৰা যুৱতীগৰাকী ঘৰলৈ ঘূৰি অহা নাই। পিছত পৰিয়ালৰ লোকে নিজ গাঁৱৰ লগতে আত্মীয় স্বজনৰ ঘৰৰ উপৰি সম্ভাৱ্য সকলো স্থানত সন্ধান চলায় যদিও তাইৰ কোনো সুসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল। ইপিনে ঘটনাটোক লৈ উদ্বিগ্ন হৈ পৰা পৰিয়ালৰ লোকসকলে সেইদিনাই নিশা যুৱতীগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু যুৱতীগৰাকীৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। ইফালে কোনো লোকে কলা জিন্স পেণ্ট আৰু বগা টি-চাৰ্ট পৰিহিতা প্ৰায় 5 ফুট 4 ইঞ্চি উচ্চতাৰ যুৱতীগৰাকীৰ সন্ধান পালে ওচৰৰ আৰক্ষীক খবৰ দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। ৰিপৰ্ট বিআৰ নিউজ, ধূপধাৰা, গোৱালপাৰা। থানা অন্তৰ্গত হাচিবুৰী গাঁৱৰ মোৰ 3 নম্বৰ বেটি ছামিয়াৰা বেগম, তাই 30 তাৰিখে 2টামান বজাত নিৰুদ্দেশ হৈছে। গৰু লৰাব যাম বুলি কৈ ইটানক লগে আমি কোনো পাওয়া নাই, সন্দেহ পাওয়া নাই বা দেখাও পোৱা নাই। আমি থানাতো যোগাযোগ কৰিছোঁ, তেওঁলোকেও বিচাৰ খোচাৰ কৰি আছে, তেওঁলোকেও পোৱা নাই। গতিকে ৰাইজে যদি কোনোবাই যদি এই ফটো হিচাপে বা হিচাপে পায়, মোবাইল যোগে পায়, আপোনালোকে ওচৰত থানাত যোগাযোগ কৰি দিব আৰু নহ'লে বা ফোন নম্বৰত ফোন কৰিব। তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ ৰাইজক।